অসমৰ সমস্যাবোৰৰ ভিতৰত প্ৰধান জ্বলন্ত সমস্যা হৈছে বানপানী। বানপানী আমাৰ প্ৰতি বছৰে জুৰুলা কৰি আহিছে। চুৰমাৰ কৰি ভাগি ছিগি লৈ যায় বহুতৰ মৰমৰ ঘৰখন। প্ৰাণ কাঢ়ি নিয়ে বহুত জীৱ জন্তু লগতে মানুহৰো। খাবলৈ এমুঠি অন্ন নাইকিয়া হৈ পৰে বানাক্ৰান্তসকলৰ মাজত। খেতিপথাৰৰ শস্যবোৰ নষ্ট কৰি পেলাই সঁচাকৈ বহুত বিপদৰ সন্মুখীন হৈ আহিছে বানাক্ৰান্তসকল। এনে বিপদৰ সময়ত বানাক্ৰান্তসকলক অকণমান সহায়ৰ হাত আগবঢ়াবলৈ আহিছে অসমবাসী ৰাইজ আৰু আমাৰ মৰমৰ ইউটিউবাৰসকল। আজি আমি কথা পাতিম কোন ইউটিউবাৰে বানাক্ৰান্তসকলক কেনেদৰে সহায়ৰ হাত আগবঢ়ালে। নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আমাৰ এই সৰু পৰিয়ালটিৰ অন্য এটা ভিডিঅ'লৈ। মই বিশ্বজিতে। প্ৰথমতে আহিছোঁ আমাৰ মৰমৰ জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱাইনো কেনেদৰে সহায়ৰ হাত আগবঢ়ালে। ডিম্পুদাই ইউটিউবত লাইভ ষ্ট্ৰীম কৰি 43,000 টকা সংগ্ৰহ কৰিবলৈ সক্ষম হয় আৰু ইউটিউবে তাৰ পৰা 30% টকা কাটিব আৰু ডিম্পুদাৰ পৰা কিছু টকা দি মুঠতে 45,000 টকাৰ বানাক্ৰান্তসকলৰ মাজত সাহায্য বিতৰণ কৰে। ইয়াৰ পিছত আহিছোঁ আমি আই লাভ ট্ৰেভেল এণ্ড ফুড নামৰ ইউটিউব চেনেলটিলৈ। আই লাভ ট্ৰেভেল এণ্ড ফুড নামৰ ইউটিউব চেনেলটিৰ গৰাকী মৰমৰ বিকাশ দায়ে তেখেতৰ পৰা 80 ঘৰ বানাক্ৰান্তক সহায়ৰ হাত আগবঢ়ায়। ইয়াৰ পিছত আমি আহিছোঁ আছামিজ মিক্সাৰ ইউটিউব চেনেলটিলৈ। আছামিজ মিক্সাৰ ইউটিউব চেনেলৰ গৰাকী ফুকন দায়ে লাইভ আহি 10,000 টকা আৰু গুগল পে' ফোনপে' আদিৰে 48,811 টকা সংগ্ৰহ কৰে। লাইভত ছুপাৰ চাট কৰি উঠা টকাৰ 33% টকা ইউটিউবে কৰ্তন কৰে আৰু তেখেতৰ পৰা 4,000 টকা দি মুঠতে 62,411 টকাৰ বানাক্ৰান্ত অঞ্চলত সহায়ৰ হাত আগবঢ়ায়। ইয়াৰ পিছত আহিছোঁ মিষ্টাৰ ৰাজা ইউটিউব চেনেলটিলৈ। মিষ্টাৰ ৰাজা ইউটিউব চেনেলটিৰ পৰা লাইভ ষ্ট্ৰীম কৰি 12,800 টকা আপোনালোকৰ পৰা সংগ্ৰহ কৰে। ইয়াৰে ইউটিউবে 33% কাটিব আৰু তেখেতৰ পৰা মিলাই 15,000 টকা কৰি বানপীড়িত অঞ্চলত সহায়ৰ হাত আগবঢ়ায়। ইয়াৰ পিছত আমি আহিছোঁ অসমৰ ডেকা ইউটিউব চেনেলটিলৈ। অসমৰ ডেকা ইউটিউব চেনেলটিয়ে লাইভ ষ্ট্ৰীম কৰি প্ৰায় 18,000 টকা সংগ্ৰহ কৰিবলৈ সক্ষম হয় আৰু সেই টকাৰে এটা বানাক্ৰান্ত অঞ্চলত তেখেতে সহায়ৰ হাত আগবঢ়ায়। ইয়াৰ পিছত আমি আহিছোঁ নাটছ মিডিয়া ইউটিউব চেনেলটিলৈ। নাটছ মিডিয়া ইউটিউব চেনেলটিয়ে লাইভ ষ্ট্ৰীম কৰি 30,000 টকা সংগ্ৰহ কৰে আৰু তেখেতসকলৰ টীমৰ ফালৰ পৰা 10,000 টকা দি টোটেল 46,000 টকাৰ বানাক্ৰান্ত অঞ্চলত 120 ঘৰ মানুহক সহায়ৰ হাত আগবঢ়ায়। ইয়াৰ পিছত আমি আহিছোঁ জনপ্ৰিয় ইউটিউব চেনেল ছানী গল্ডেন ইউটিউব চেনেলটিলৈ। ছানী দায়ে ইউটিউব চেনেলৰ পৰা লাইভ ষ্ট্ৰীম কৰি প্ৰায় 48,000 টকা সংগ্ৰহ কৰিবলৈ সক্ষম হয় আৰু তেখেতৰ পৰা 15,000 টকা দি টোটেল 73,000 টকাৰে বানাক্ৰান্ত ৰাইজৰ মাজত সহায়ৰ হাত আগবঢ়ায়। অসমবাসী ৰাইজ আৰু মৰমৰ ইউটিউবাৰসকল, আপোনালোকে যিটো সহায় কৰিলে তাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। ভিডিঅ'টোৰ শেষত চৰকাৰলৈ এটি অনুৰোধ, আপোনালোকে বান সাহায্য মই জনা ঠিকে পঠায়, কিন্তু বহুতো বানাক্ৰান্ত ৰাইজে ইয়াৰ পৰা বঞ্চিত হ'ব লগা হয়, কাৰণ আপোনালোকৰ চৰকাৰৰে কিছু সমাজসেৱকৰূপী দালালে সাহায্যবোৰ আত্মসাৎ কৰে। এইবোৰ বিষয়ত যাতে আপোনালোকে অলপ চকু ফুৰাই, নহ'লে আপোনালোকৰ স্থান জনসাধাৰণৰ হৃদয়ত আৰু বেছি নাথাকিব। কিন্তু বন্ধুসকল, ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যদি এই ভিডিঅ'টো চাই ভাল লাগিল তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ প্লিজ নাপাহৰিবা, কাৰণ তোমালোকৰ মৰম নহ'লে মই কেতিয়াও আগুৱাই যাব নোৱাৰিম। তেন্তে বন্ধুসকল, আজিলৈ বাই। জয় আই অসম।